হেল্ল', মই বিকি, এয়া মোৰ লগত আছে চৌৰিন। আমি আজি যাই আছোঁ চন্দ্ৰপুৰত, আৰু আপোনালোকে জানে চন্দ্ৰপুৰত বৃন্দাবন থিয়েটাৰৰ আখৰা গৃহ চলি আছে। আমি আহি পালোঁ, এয়া আপোনালোকক দেখাই আছোঁ, চাব এইখন হ'ল আমাৰ বৃন্দাবন থিয়েটাৰ। আমি আখৰা গৃহত সোমালোঁ। আমাৰ গানটো হৈ গ'ল, বহুত ধুনীয়া গান। বাকী আমিতো শিকালোৱে ভালকৈ, বাকী আমাৰ হিৰো আৰু হিৰইন আছে, তেখেতসকলে ক'ব। খুব ভাল লাগিছে। আমাৰ চম্পক শৰ্মাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাটক কলিযুগৰ এটা খুব ধুনীয়া মিঠা গান অজানিতে, আৰু সেই গানটো কোৰিঅগ্ৰাফ কৰিছে বিকি দা আৰু চৰিন দা। তো খুব এটা ধুনীয়া গান আৰু খুব ধুনীয়াকে সজাইছে গানটো, ভাল লাগিছে। লগতে আমাৰ মাজত আছে আমাৰ চন্দন দা, আমাৰ মৰমৰ চন্দন দা। চন্দন দা কিবা এষাৰ কৈ দিয়ক। আমি চন্দন দাৰ লগত বহুত কাম কৰিছো, আগতে উদয়নৰ পৰা ষ্টাৰ্ট কৰি। এইবাৰো সুধিছো চন্দন দা কেনেকুৱা লাগে? মজা, এতিয়ালৈকে ভাল লাগি আছে আৰু পিছলৈ ভাল লাগিব। কিন্তু বিকি আৰু চৰিনক বহুত বহুত ধন্যবাদ, ইমান দূৰৰ পৰা আহি আজি আমি গানটো প্ৰায় হ'লেই আৰু অলপমান বাকী আছে। আমাক বহুতখিনি মানে হেল্প কৰে, ছাপোৰ্ট কৰে। এটা প্লিজ হাত তালি চন্দনৰ গান, চন্দনে বহুত আমাক হেল্প কৰে। একচুৱেলি কথা হ'ল কি, বিকি আৰু চৰিনৰ লগত গান এটা কৰিব লগা হ'লে আমি ধুনীয়াকৈ আলোচনা কৰি পেলাই গানটো কৰে, খুব ধুনীয়াকৈ কামটো ওলায়। আহক, চাওক, ছাপোৰ্ট কৰক, আমাকো মৰম দিয়ক। আৰু লগতে গোটেই বৃন্দাবন পৰিয়ালকো আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। বহুত বহুত ধন্যবাদ।